সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে চাই আছে আমাৰ ইউটিউব চেনেল ছাকচেছ এট আছাম। ছাত্ৰ ছাত্ৰীসকল, বিভিন্নজন ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্ট কৰিছিল, ছাৰ এডভান্স আছামিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে, ছাৰ এডভান্স আছামিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা দিয়ক। ঠিক আছে, মই ভাবিলোঁ এই ভিডিঅ'টিৰ জৰিয়তে এডভান্স আছামিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই তোমালোকক দিম বুলি ভাবিছোঁ। গতিকে মই ক'ব বিচাৰিছোঁ যে যিসকলে এতিয়ালৈকে আমাৰ ইউটিউব চেনেল ছাকচেছ এট আছামক ছাবস্ক্ৰাইবে কৰা নাই, ছাবস্ক্ৰাইবটো কৰি লোৱা। এইটো সম্পূৰ্ণ বিনামূলীয়া, কিয়নো ছাবস্ক্ৰাইব কৰিলে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়াই তোমালোকে ইয়াৰ নটিফিকেশ্যন পাই যাবা। ঠিক আছে, ভিডিঅ' আৰম্ভ কৰিছোঁ। ঐচ্ছিক অসমীয়া, এডভান্স অসমীয়া। মই তোমালোকক আজি ইম্পৰ্টেণ্ট যিখিনি মই ভাবোঁ সেইখিনি দি দিম হা। তোমালোকৰ গোট এক কবিতাংশ, তাৰ পৰা আহে তোমালোকৰ 20 নম্বৰ আহে, হয়নে? মই চাই তোমালোকক কৈ আছোঁ, এই শুনি লোৱা তোমালোকে। মানৱ বন্দনা চেপ্টাৰটো উলিয়াই লোৱা। মানৱ বন্দনা, তাৰে মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰা। প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰা। কোনটো চেপ্টাৰত দিছোঁ মই? মানৱ বন্দনা। ঠিক আছে। ক নম্বৰ, মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। এইটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই এক্সামৰ কাৰণে, HS এক্সাম যিসকলে এইবাৰ দিবা তেওঁলোকৰ বাবে মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ এইটো। মানৱ বন্দনা চেপ্টাৰৰ প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰাৰ মই দি আছোঁ আৰু কেইটামান। এইটোও মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। আৰু এটা ইম্পৰ্টেণ্ট বুলি ভাবোঁ, তোমালোকে লিখি ল'বা। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। কবিয়ে কিয়, কি প্ৰসংগত এইদৰে কৈছে, কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে, এইটো মই ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। ঠিক আছে, তোমালোকে প্ৰসংগ সংগতি মই ইয়াত দি দিলোঁ। আৰু নেক্সট কুৱেশ্যন দি আছোঁ তোমালোকক। পাঠ ভিত্তিক প্ৰশ্ন উত্তৰৰ পৰা মই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক মই দি আছোঁ, চাই ল'বা। এইটো চেপ্টাৰতে দি আছোঁ, চাই লোৱা। চেপ্টাৰটোৰ নাম হৈছে, মই তোমালোকক চেপ্টাৰটোৰ নাম কৈছোঁ, ই যে অগ্নি বীণাৰ টান। ই যে অগ্নি বীণাৰ টান, অম্বিকাগিৰি ৰায়চৌধুৰীৰ। ঠিক আছে, মই ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকক কৈছোঁ, তোমালোকে লিখি ল'বা। ই যে অগ্নি বীণাৰ টান কবিতাটিত প্ৰকাশ পোৱা দেশ প্ৰেমৰ আভাস দাঙি ধৰা। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ। ই যে অগ্নি বীণাৰ টান কবিতাটিত প্ৰকাশ পোৱা দেশ প্ৰেমৰ আভাস দাঙি ধৰা। ঠিক আছে, মই নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ এইটো চেপ্টাৰৰে। ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান। ঠিক আছে, আৰু এবাৰ কৈছোঁ মই। ই যে মাতৃ আদেশ সন্তান প্ৰাণ দিবলকে বলিদান। কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখিব দিছে। ঠিক আছে, কুৱেশ্যনটো গম পালা। আৰু মই ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ। মোৰ গাঁও, তোমালোকৰ মোৰ গাঁও বুলি এটা আছে, তাৰ পৰা মই দি আছোঁ তোমালোকক ডিম্বেশ্বৰ নেওগৰ হয় মোৰ গাঁও। এইটোৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন এটা দি আছোঁ তোমালোকক। মোৰ গাঁও কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমাঞ্চনৰ এটি বিৱৰণ দিব দিছে। মোৰ গাঁও কবিতাটিত প্ৰকাশ পোৱা কবিৰ অতীত ৰোমাঞ্চনৰ এটি বিৱৰণ দিয়া, এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তাৰপিছত আকৌ মই ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ। ইয়াৰে প্ৰসংগ সংগতি এটা দিছোঁ মই তোমালোকক। বিশ্বৰ সৌন্দৰ্য খনি মাথো। মই কি কৈছোঁ? প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰা। বিশ্বৰ সৌন্দৰ্য খনি জন্মভূমি তই মাথো হা। ঠিক আছে, চৰি, মোৰ এবাৰ ভুল হৈ গৈছিল। তোমালোকে কুৱেশ্যনটো ভালকৈ শুনি ল'বা। ক নম্বৰ এনেকৈ থাকিব, প্ৰসংগ সংগতি ব্যাখ্যা কৰিব দিব তোমালোকক। মোৰ গাঁও হা, ডিম্বেশ্বৰ নেওগৰ। তাৰ পৰা বিশ্বৰ সৌন্দৰ্য খনি জন্মভূমি তই মাথো। আৰু কি দিছে? এচমকা ব্ৰহ্মাণ্ডৰ হিয়া। এচমকা ব্ৰহ্মাণ্ডৰ হিয়া, এইটো তোমালোকক প্ৰসংগ সংগতি লিখিব দিব। ঠিক আছে, মই এইটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ তোমালোকৰ কাৰণে। আৰু নেক্সট দি আছোঁ তোমালোকক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাঞ্চন জংঘাৰ বুৰঞ্জী। এইটো চেপ্টাৰৰ মই দিছোঁ ইম্পৰ্টেণ্ট বুলি ভাবোঁ। তাত ভিত্তিক প্ৰশ্ন উত্তৰ এটা তোমালোকে লিখি ল'বা। মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চন জংঘাত কিয় আৰোপ কৰা হৈছে, এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। নেক্সট চাই লোৱা। কাঞ্চন জংঘাক ভাৰতৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে, এইটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ। মানুহক প্ৰকৃতিৰ অভিনয় পুতলা বুলি কিয় কোৱা হয়, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। মানুহক প্ৰকৃতিৰ অভিনয় পুতলা বুলি কিয় কোৱা হৈছে। 4 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ। প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি কবিয়ে কেনেদৰে কবিতাত দাঙি ধৰিছে, এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। তাৰপিছত ইয়াৰে ইম্পৰ্টেণ্ট প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰাৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দি আছোঁ। প্ৰসংগ সংগতি দেখাই ব্যাখ্যা কৰাৰ তোমালোকক এনেকুৱা আহিব। ৰূপান্তৰেদি আহি বৰণ সলাই হাঁহি মানৱীয়ে নাচে এই ভাৰতৰ মঞ্চত। এইটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ।
তাৰ পিছত মই ইম্পৰ্টেণ্ট দিম অন্বেষণৰ সীতানাথ ব্ৰহ্মচৌধুৰী। এইটো ইম্পৰ্টেণ্ট মই কুৱেশ্যন দি আছো তোমালোকক। কোনটো ইম্পৰ্টেণ্ট? সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত কি ভাৱৰ প্ৰকাশ ঘটিছে এইটো সুধিছে তোমালোকক। এনচাৰটো মই কৈছো, সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত ৰোমান্টিক ভাৱাদৰ্শ প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে। আমি জানো সকলোৱে এইটো। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাটোত কি ঘটিছে? অন্বেষণ কি ঘটিছে? সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাতে ৰোমান্টিক ভাৱাদৰ্শ প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট বুলি ভাবো। মই আকৌ তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু দি আছো। তোমালোকৰ গদ্যাংশটা 15 নম্বৰ, বুৰঞ্জীৰ দুৰাত্ম লক্ষ্মীনাথ বেজবৰুৱাৰ। এইটো ইয়াৰে মই তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন এটা দিছো পাঠ ভিত্তিক প্ৰশ্ন উত্তৰত। অতীতত ভাৰতবৰ্ষ আৰ্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখিব দিছে। এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবো। ঠিক আছে, আৰু মই এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছো তোমালোকক। বুৰঞ্জীৰ দৌৰাত্ম লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাৱধাৰা কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰিব দিছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ভাবো। মই কুৱেশ্যনটো আকৌ এবাৰ কৈছো, বুৰঞ্জীৰ দৌৰাত্ম লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাৱধাৰা কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰিব দিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন। মই আকৌ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দিছো এই চেপ্টাৰটোৰ। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জনাটো অতিকৈ দৰকাৰ এই চেপ্টাৰটো পঢ়াৰ আগতে। কেতিয়া জন্ম হৈছিল, কিমান চনত মৃত্যু হৈছিল, দেউতাকৰ নাম কি আছিল, এইখিনি জনা দৰকাৰ। এইখিনি 1 নম্বৰ কুৱেশ্যন আহি যাব পাৰে। ঠিক আছে, এই চেপ্টাৰটোৰ মই বিশেষ নিদিওঁ। আৰু মাধৱদেৱ তোমালোকে পঢ়িবা ঘৰত। মাধৱদেৱৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন দিব বিচাৰো। লক্ষীধৰ সময় লিখিছে মাধৱদেৱ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ভাবো। ধৰ্মগ্লানি মানে কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। 2 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই দিছো। শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি লক্ষীধৰ শৰ্মাই উল্লেখ কৰিছে বুজাই লিখিব দিছে। ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তাৰপিছত আকৌ মই ইম্পৰ্টেণ্ট কুৱেশ্যন এটা দিছো তোমালোকক। ইউৰোপীয় নৱযুগ, এইটো ইম্পৰ্টেণ্ট দিয়া। ইউৰোপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ মাজত পাৰ্থক্য কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকক পাই আহিছে। ইউৰোপীয় নৱযুগত কেৱল ধৰ্মৰ পথত স্বাধীনতা আৰু হয়নে প্ৰাণৰ সুখ বোৱা নাছিল, হয়নে নহয়? জীৱনৰ সকলো বিষয়কে কেন্দ্ৰ কৰি এক কি হৈছিল কোৱা? বিৰাট ভাৱৰ জাগৰণ হৈছিল। সিহঁতে জীৱনৰ পূৰ্ণতাৰ বাবে জ্ঞান কি কৰিছিল? জ্ঞান বিজ্ঞানৰ সকলো শাখাতে জাগৃত কৰাৰ অপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু ভাৰতৰ নৱযুগ পালন কৰি ধৰ্মৰাজ্য আৰু মানৱ আত্মাৰ মুক্তিৰ দিশটোত আবদ্ধ আছিল কেৱল। এইখিনি কথা তোমালোকে বুজাই লিখিব পাৰিবা নহয়? মই কৈ দিলো। তাৰপিছত তোমালোকৰ এটা চেপ্টাৰ আছে বহাগ বিহুৰ পৰম্পৰা। ডক্টৰ প্ৰফুল্ল চন্দ্ৰ গোস্বামীয়ে লিখিছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মই ইয়াৰে তোমালোকক দি আছো। ইয়াৰে শৰ্ট কুৱেশ্যন অলপ বেছিকৈ আহে। এইটো চেপ্টাৰৰ শৰ্ট কুৱেশ্যন মানে কোনখন আলোচনীৰ কথা আছে, মিৰি জীয়ৰী আছে, আছাম বন্ধুৰ কথা আহে, হয়নে নহয়? তোমালোকে এতিয়া ইয়াৰে চাব লাগিব। মই পাঠ ভিত্তিক প্ৰশ্ন উত্তৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এটা দিছো। বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰিব দিছে। এইটো ইম্পৰ্টেণ্ট বুলি ভাবো মই। আৰু নেক্সট মই দিছো বিহু অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি? এইটো ইম্পৰ্টেণ্ট। তোমাৰ পাঠ্য প্ৰবন্ধৰ সহায়ত আলোচনা কৰিব দিব। ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবো। বিহু এক ধৰ্মীয় অনুষ্ঠান। বিহুক ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবো এই চেপ্টাৰটোত অসমত বিহু সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন ঠাইত দেখা যায়নে আলোচনা কৰিব দিব। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকক মই এডভান্সৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু দি আছো, চাই লোৱা। এবাৰ গোট 3 পৰা মই দিওঁ নেকি? 20 নম্বৰ আহে গোট 3। তাৰ আগতে মই এটা শৰ্ট কুৱেশ্যন দিছো আগৰ চেপ্টাৰটোৰে। অসমীয়া কোনগৰাকী ঔপন্যাসিকটো বেলেগ। উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা আছে। উত্তৰ ৰজনীকান্ত বৰদলৈ উপন্যাস। তোমালোকে জানাই নিশ্চয় ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী লিখক। বিহু নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? এইখনো সেই মিৰি জীয়ৰী, হয়নে নহয়? ৰজনীকান্ত বৰদলৈৰ। মই এইবাৰ তোমালোকক কপিলী পৰিয়া সাধু নৱকান্ত বৰুৱা 20 নম্বৰ আহে ইয়াৰ পৰা। তৃতীয় গোট 3 নাটক। ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যন মই এটা দিছো, তোমালোকক চাই লোৱা। কপিলী পৰিয়াৰ সাধু নামৰ উপন্যাসখনক নদী ভিত্তিক উপন্যাস বুলি ক'ব পাৰিনে আলোচনা কৰিব দিব। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছো। কপিলী পৰিয়া সাধু উপন্যাসত ঔপন্যাসিক নৱকান্ত বৰুৱাই কপিলী নদীয়ে সৃষ্টি কৰা বানপানী চিত্ৰটো কেনেদৰে অংকন কৰিছে তোমাৰ নিজৰ ভাষাত। ইম্পৰ্টেণ্ট হয় দেই এইটো কপিলী পৰিয়া সাধু উপন্যাসত ঔপন্যাসিক নৱকান্ত বৰুৱাই কপিলী নদীয়ে সৃষ্টি কৰা বানপানী চিত্ৰটো অংকন কৰিব দিছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবো। আকৌ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছো এই চেপ্টাৰটোৰে। কপিলী পৰিয়া সাধু উপন্যাসখনত থকা গোসাই পুখুৰীটোৰ লগত জড়িত থকা জনবিশ্বাসটো চমুকৈ আলোচনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি ভাবো। মই আকৌ তোমালোকক ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু দি আছো। এনেকৈ দিব পাৰে কপিলী পৰিয়া কুৱেশ্যন দিব পাৰে। কপিলী পৰিয়া সাধু উপন্যাসখনত থকা প্ৰধান চৰিত্ৰ ৰূপাইৰ জন্ম ৰহস্যৰ আঁৰত থকা সত্যটো দাঙি ধৰা। এনেকুৱাকৈ
এটা কুৱেশ্যন দিব পাৰে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ ঠিক আছে মই নেক্সট আৰম্ভ কৰিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন চুটি গল্পৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দিম মই আমাৰ ছাৰ যোগেশ দাস এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ ইয়াৰে মই দি আছোঁ তোমালোকক কোনখিনি ইম্পৰ্টেণ্ট দিছে চেপ্টাৰটো আমাৰ ছাৰ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখকে কেনেদৰে দাঙি ধৰিছে বহলাই লিখা হয় এনেকুৱা আহিব পাৰে এইটো বহুকেইখন পেপাৰত আহিছে মই চাইছোঁ ইম্পৰ্টেণ্ট বুলি ভাবোঁ এইবাৰ টেষ্টত বহুকেইখন ঠাইত আহিছে আৰু মই 2 নম্বৰটো কৈছোঁ তোমালোকক আমাৰ ছাৰ এইটো 2017 আহিছিল কিজানি 2017 আহিব লাগে এইটো আহিছিল আগতে এইটো মই চোৱা যেন পাইছোঁ তোমালোকে তথাপিও চাবা এইটো 2017 আহিছিল যেন লাগিছে কুৱেশ্যনটো মই কৈছোঁ আমাৰ ছাৰৰ প্ৰকৃত নাম কি তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা তোমালোকে 2017 পেপাৰ চাবা এইটো আহিছে নে নাই গম পাবা চৰিত্ৰটো বিশ্লেষণ কৰা তাৰপিছত মই ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ ইয়াৰে আৰু এটা চাঞ্চত্য ললো বেয়া নাপাবি সংলাপ ফাঁকিৰ বক্তা কোন তেওঁ চান্স লোৱাৰ কথা কৈছে চান্সটো ললো বেয়া নাপাবি কুৱেশ্যনটো চোৱা চান্সটো ললো বেয়া নাপাবি সংলাপ ফাঁকিৰ বক্তা কোন তেওঁ কি চান্স লোৱাৰ কথা কৈছে প্ৰকৃত উদ্দেশ্য কথাষাৰ বক্তা হ'ল মই জানো এইটো মনোৰঞ্জন হাজৰা ঠিক আছে তোমালোকে এইটো লিখিব পাৰিবা নহয় ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ নেক্সট আছে হোমেন বৰগোহাঞিৰ হাতী গল্পটোৰ মই তোমালোকক দি আছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন মই একেবাৰে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ হাতী গল্পটোৰ তোমালোকে লিখি ল'বা হাতী গল্পত মূল্যবোধৰ অৱক্ষয় চিত্ৰ কেনেদৰে অংকিত হৈছে তাৰ এটি আভাস দিয়া এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ ইয়াৰে এটা শ্বৰ্ট কুৱেশ্যন তোমালোকে চাই লোৱা শ্বৰ্ট কুৱেশ্যন এনেকুৱাকৈ নাহে এইটো চেপ্টাৰৰ মই তোমালোকক শ্বৰ্ট কুৱেশ্যন ইয়াৰে মই এনেকুৱা আহিব পাৰে এটা হোমেন বৰগোহাঞিৰ দুখন উপন্যাস পুথিৰ নাম লিখিব দিব জানো আমি সকলোৱে কি হালধীয়া চৰাই বাওজন খাই আৰু সাউদৰ পুতেকে নাও মেলি যায় এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ হোমেন বৰগোহাঞিৰ দুখন উপন্যাসৰ নাম লিখা ঠিক আছে এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা দুখন বাতৰি কাকত কি সকলোৱে জানো আমি এইটো কি আছিল কিয়ৰ অসম আমাৰ অসম ইম্পৰ্টেণ্ট বুলি ভাবোঁ আৰু অসম বাণী এইখন মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ এই কুৱেশ্যনটো আমাৰ অসম হয়নে কাকতখন তোমালোকে জানা আৰু অসম বাণী এই সময়ত হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ হোমেন বৰগোহাঞিৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থ হ'ল কি আত্মানুসন্ধান আৰু মোৰ সাংবাদিক জীৱন ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ তাৰপিছত তোমালোকক মই এই চেপ্টাৰটোত ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ এইটো 2017 আহিছে যেন লাগিছে মোৰ সিটো কেৱল এটা হাতী নহয় কেৱল এটা অভিজাত বাহনো নহয় সি তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক 2017 আহিছে ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰিব লাগিব তোমালোকক ঠিক আছে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ এবাৰ আহিছে চুটি গল্পলৈ চুটি গল্প লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া চুটি গল্প সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান আলোচনা কৰা ইম্পৰ্টেণ্ট বুলি ভাবোঁ মই তাৰপিছত মই ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ এইখিনি দিম তোমালোকক আজি আৰু নেক্সট ভিডিঅ' আহিব ইয়াৰ কাৰণে তোমালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইবে কৰা নাই ছাবস্ক্ৰাইবটো কৰি লোৱা তলত ৰেড কালাৰৰ এটা ছাবস্ক্ৰাইব বাটন পাবা তাতে ক্লিক কৰি তোমালোকে ছাবস্ক্ৰাইবটো কৰি লোৱা ঠিক আছে আমাৰ এজন সদস্য হোৱা তোমালোকক মই ইম্পৰ্টেণ্ট কুৱেশ্যন আকৌ এটা দিছোঁ এইটো এটা বেলেগ চেপ্টাৰৰ মই তোমালোকক চেপ্টাৰটো কৈছোঁ নাম এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই ভাবোঁ উপন্যাস অসমীয়া উপন্যাস সাহিত্য সম্পৰ্কে এটি চমু আলোচনা কৰা আভাস দিব দিব অসমীয়া উপন্যাস সাহিত্যৰ ওপৰত নিজে বনাই লিখিব পাৰিবা তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন বুলি মই আৰু এটা ভাবোঁ তোমালোকৰ অসমীয়া উপন্যাস সাহিত্য জগতলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৱদান আলোচনা কৰা ইম্পৰ্টেণ্ট বুলি ভাবোঁ এইটো আব্দুল মালিকৰ অৱদানো আহিব পাৰে অসমীয়া উপন্যাস সাহিত্য জগতলৈ সৈয়দ আব্দুল মালিকৰ অৱদান আলোচনা কৰিব দিব ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ অসমীয়া উপন্যাস সাহিত্য জগতলৈ হিতেশ ডেকাৰ অৱদান আগবঢ়োৱা এইবিলাক চাবা গোটেইখিনি চাবা ঠিক আছে চুটি গল্পলৈ আহিছোঁ আকৌ মই চুটি গল্পৰ মই ইম্পৰ্টেণ্ট কুৱেশ্যন কি দিম তোমালোকক চুটি গল্পৰ তোমালোকে প্ৰথমতে গল্পকাৰৰ গল্প সাহিত্যৰ পৰিচয় দাঙি ধৰা আহিব পাৰে হোমেন বৰগোহাঞিৰ বিষয়ে লিখিব দিব পাৰে পৰিচয় যোগেশ দাস ভৱেন্দ্ৰনাথ শইকীয়া সৌৰভ কুমাৰ এইবিলাকৰ বিষয়ে লিখিব আহিব পাৰে এতিয়া হোমেন বৰগোহাঞিলে তোমালোকে কি লিখিবা হোমেন বৰগোহাঞি জানাই তোমালোকে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আত্মপ্ৰকাশ কৰা হোমেন বৰগোহাঞি এজন বহুমুখী হয়নে নহয় প্ৰতিবাৰ অসমীয়া সাহিত্যিক তেওঁ একেদৰে কবি গল্পকাৰ উপন্যাসিক প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল তেওঁ এইটো মনত ৰাখিবা সাংবাদিক হোমেন বৰগোহাঞিয়ে ৰচনা কৰা গল্পৰ পুথিসমূহ হৈছে কি তোমালোকে জানাই এনেকৈ লিখিবা আৰু উদাহৰণ মই দি দিছোঁ মোক বিভিন্ন কৰা প্ৰেম আৰু মৃত্যুৰ কাৰণে বিভিন্ন নৰক স্বপ্ন স্মৃতিৰ বিষাদ আদি এইবিলাক তেওঁৰ আছিল আৰু তোমালোকে এইবিলাক ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ তোমালোকে আৰু এইবিলাক আহিব পাৰে তোমালোকে লিখিবা ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে কি তেওঁ লিখিছিল গল্প কি আছিল এইবিলাক ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ ঠিক আছে এই ভিডিঅ'টোত এইখিনিয়ে দিলোঁ আৰু নেক্সট ভিডিঅ' বনাম ইয়াৰ বাবে তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইবে কৰা নাই ছাবস্ক্ৰাইবটো কৰি লোৱা এইটো সম্পূৰ্ণ বিনামূলীয়া ঠিক আছে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব